সকলোকে স্বাগতম জানালো CSC অসমৰ পুনৰ স্বাগতম জানালো পুনৰ এটি নতুন ভিডিঅ'লৈ তো আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব লৈছে CSC থ্ৰুৱেদি আপোনালোকৰ যি নেকি PM কিষাণ নিউ এপ্লাই কৰিছিলে সেই এপ্লাই কৰাৰ সেই সকলে নিজৰ EKYC কৰিব লাগিব অন্যথা আপোনালোকে নেক্সট যেহেতু আহিবলগীয়া 16 নম্বৰ কিস্তি সেই কিস্তিসমূহ নেপাব তো ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো আৰু আপোনালোকক জনাই দিও কেনেদৰে আপোনালোকে EKYC টো কমপ্লিট কৰিব আপোনালোকৰ যদি CSC আছে নিজে কৰি লব অন্যথা আপোনালোকে নিজৰ ওচৰ পাজৰ CSC চেণ্টাৰলৈ গৈ সেই EKYC প্ৰসেসটো অতি জৰুৰী কমপ্লিট কৰি লওক তেন অন্যথা আপোনালোকে যি পাবলগীয়া কিস্তিসমূহ আপোনালোকৰ একাউণ্টত নেপাব আৰু এটা বস্তু চেক কৰিব যে আপোনালোকৰ PM কিষাণৰ DBT যিটো একাউণ্ট নেকি আধাৰ লগত সিডিংটো হৈ আছে নে নাই DBT বেংক সিডিং বুলি কয় যি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তো হেখিনি বাৰু পিছত জনাই দিম আপোনালোকক প্ৰথমতে আপোনালোকক যে EKYC টো কেনেকৈ কমপ্লিট কৰে সেইটো মই এতিয়া দেখাব লৈছো তো এতিয়া আপোনালোকে প্ৰথমতে PM কিষাণৰ পৰ্টেলটো লগইন কৰি লব PM কিষাণৰ পৰ্টেলটো ক্লিক কৰাৰ পিছত এনেদৰে PM কিষাণৰ যিটো অফিচিয়েল লিংক আহিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ওয়েট কৰাৰ পিছত যিটো PM কিষাণৰ অফিচিয়েল পৰ্টেল ওপেন হৈ যাব এনেদৰে আৰু অফিস পৰ্টেলটো আপোনালোকক ইয়াত দেখাই দিছে যে Honorable Prime Minister will release the 16th installment of PM Kisan scheme on 28 February 2024 প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে আপোনালোকক ইতিমধ্যে ঘোষণা কৰি দিছে যে 16 নম্বৰ যিটো পাবলগীয়া 16 নম্বৰ কিস্তি PM কিষাণৰ স্কিমৰ সেইটো হৈছে আপোনালোকৰ 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী 2024 চনৰ আপোনালোকক এই কিস্তিসমূহ বেংকৰ একাউণ্টত পঠিয়াই দিয়া হ'ব তো ইয়াৰ প্ৰথমতে ইয়াত দেখি দিছে যে EKYC is mandatory for PM Kisan registered farmers ইয়াতে লিখিছে EKYC কৰাটো অতি জৰুৰী অন্যথা মই কৈ দিছো আপোনালোকে যে কিস্তিসমূহ নেপাব আৰু ইয়াত লিখি দিছে OTP based EKYC is available on OTP based কৰিব পাৰে কিন্তু ইয়াত লিখি দিলে নহয় OTP based আপোনালোকৰ নহয় কাৰণ মই জানো মই নিজে CSC চলাই আছো কেনেকৈ কৰিব লাগে তো বেস্ট হ'ব আপোনালোকে নিজে ওচৰ পাজৰ যিটো CSC চেণ্টাৰ আছে ঘৰৰ কাষত তাত গৈ কৰক অন্যথা আপোনালোকে হল বুলি ভাবিব কিন্তু নহব পাৰে সেই কাৰণে আপোনালোকে CSC চেণ্টাৰত যাওক আপোনাৰ খুব বেছি 50 বা 100 रुपीस লব সেইখিনি আপোনালোকে কমপ্লিট কৰি লব তো ইমান কথা কৈ নাথাকো আৰু ভিডিওটো বেছি লম্বা হৈ যাব সো মই প্ৰসেছলৈ আৰম্ভ কৰো এতিয়া আপোনালোকে যি সকলৰ নেকি CSC আছে সেই সকলে ওপৰত এক্সটাৰ্নাল লগইন দেখিব তাত গৈ ক্লিক কৰি দিব CSC লগইনত CSC লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকে CSC ডাইৰেক্ট যিটো ID পাসপোৰ্ট অলৰেডি দিয়া থাকিলে লগইন হৈ যাব নহলে বা আপোনালোকে CSC পাসপোৰ্ট ID দি লগইন কৰি লব তাৰপিছত আপোনালোকে ফাৰ্মাৰ ৰেজিষ্টাৰ দেখিব এডিট ফাৰ্মাৰ ডিটেইলছ আপডেট ইয়াত দেখিব এইখিনি কুটেখিনি আছে এইখিনি বিষয়লৈ মই নতুন ভিডিওত আপোনালোক আৰু বুজাই দিম মই বহুত দিন এবসেন্ট আছিলো ভিডিও বনাত আজি আৰু আৰম্ভ কৰিব লৈছো আপোনালোকক জনাই থাকিম ভিডিও জৰিতে মোক সাবস্ক্ৰাইব কৰিব আৰু সাপোৰ্ট কৰি যাব এতিয়া আপোনালোকে 3 নম্বৰ অপচন এন্টাৰ আপডেট আধাৰ নাম্বাৰ বুলি দেখিব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি ক্লিক কৰি দিব টাইপ কৰিব তাতে ৰব মই ৰেজিষ্ট্ৰেচন নম্বৰটো উলিয়াই লৈ আছো তো আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰ যিটো দিয়া আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰটো টাইপ কৰি পাব হেতু টাইপ কৰি তাৰ পিছত যিটো ক্যাপচা দিয়া আছে সেই ক্যাপচাটো আপোনালোকে এক্স্যাক্টলি টাইপ কৰিব নহলে আপোনাৰ আৰু ক্যাপচা ৰিড এন্টাৰ কৰা অপচন ওলাব তো এইখিনি টাইপ কৰাৰ পিছত সাৰ্চ অপচনটোত ক্লিক কৰি দিব সাৰ্চ অপচনটোত ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰিব যি সকলৰ CSC আছে CSC পে পৰ্টেলত যাবগৈ আৰু তাতে আপোনালোকে CSC পাসপোৰ্ট টাইপ কৰিব এন্টাৰ মাৰিব এন্টাৰ মাৰাৰ পিছত আপোনালোক আৰু অলপ ওয়েট কৰি যিটো CSC ওয়ালেট পিন আছে ওয়ালেট পিনটো টাইপ কৰি 5 रुपीस টো পে কৰি দিব তো মই এখিনি হাইড কৰি দিছো কাৰণ মোৰ যেটো মানে
সিকিউৰিটি পাৰপাস ইউটিউবৰ ফালৰ পৰা দিয়া থাকে সেইখিনি দেখাবলৈ আমাৰ অনুমতি নাথাকে তো এনেদৰে আপোনালোকৰ নাম সমূহ নিজৰ নাম ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু যি আধাৰ নম্বৰ আপোনালোকৰ দিয়া আছিল সেইটো ওলাই আহিব আপোনাৰ ভিলেজ নাম সাব ডিস্ট্ৰিক্ট তা একশন বুলি অপচন দেখিব একশনত গৈ আপোনাৰ সিলেক্ট অপচন এটা দেখিব সিলেক্ট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিজন কাস্টমাৰ নেকি আপোনাৰ ঠাত আহে বা আপুনি নিজে কৰিলে কাস্টমাৰজনৰ আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো টাইপ কৰি দিব মই টাইপ কৰি দিছো টাইপ কৰাৰ পিছত গেট ওটিপিত ক্লিক কৰিব গেট ওটিপিত ক্লিক কৰাৰ পিছত ওটিপি এটা প্ৰেৰণ কৰা হ'ব আপোনাৰ যিজন কাস্টমাৰ আধাৰ লিংক মোবাইল দিছিলে আৰু আপুনি টাইপ কৰিছিলে সেই ওটিপিটো আপোনালোকে টাইপ কৰি দিব দৰকাৰ হ'ব তো 4টা নম্বৰ প্ৰেৰণ কৰা হৈছে তো মই এইখিনি টাইপ কৰি আপোনালোকৰ সাবমিটত ক্লিক কৰি দিছো সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এটা এনেকৈ খুল খাই আহিব তাতে এন্টাৰ আধাৰ নাম্বাৰ অফ বেনিফিচিয়াৰী যিজন বেনিফিচিয়াৰী আধাৰ নম্বৰ সেইটো ইয়াত পেষ্ট টাইপ কৰিব লাগে টাইপ কৰাৰ পিছত আই এগ্ৰি অপচনটোত ক্লিক কৰিব আই এগ্ৰি অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ EKYC এনেদৰে অপচনবোৰ ওলাই আহিব তো এতিয়া বৰ্তমান মোৰ কাস্টমাৰজন লগত নাই সেইবাবে মই আপোনালোকক দেখাব নোৱাৰো এইখিনি বাকিখিনি প্ৰসেস এইখিনি কৰি গৈ থাকিব প্ৰসেসত আপোনালোকে গম পাই যাব নিজে কি কৰিব লাগে আৰু যি সকল বায়োমেট্ৰিকটো কানেক্ট কৰি লব পোন প্ৰথমতে আৰু বায়োমেট্ৰিকৰ ড্ৰাইভাৰ সাৰ্ভাৰ ডাউনলোড কৰি ৰেডি কৰি ৰাখিব তো ভিডিওটো ইমানে আছিল আজিলৈ আৰু নতুন ভিডিও আপোনালোক পুনৰ লগ পাম আজিলৈ বাই সকলোৱে ভালে কুশলে থাকক